মহারাজ কৃষ্ণনারায়ণ। দৰঙৰ বিদ্ৰোহী ৰজা কৃষ্ণনাৰায়ণৰ জন্ম হৈছিল 1773 চনত। ৰাজকুমাৰ কৃষ্ণনাৰায়ণ আছিল এগৰাকী প্ৰকৃত দেশপ্ৰেমিক, যিয়ে দেশমাতৃৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰতিষ্ঠিত আহোম ৰাজ্য নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছিল। কৃষ্ণনাৰায়ণ জন্মগতভাৱেই এগৰাকী প্ৰখৰ বুদ্ধিৰ সাহসী ৰাজকুমাৰ আছিল। তেওঁ আছিল অতি দূৰদৰ্শী, বিদ্বান, শাস্ত্ৰ বিশাৰদ ব্যক্তি। কোচ ৰজা পৰীক্ষিত নাৰায়ণ মোগলৰ হাতত পৰাজিত আৰু বন্দী হোৱাৰ পিছত পৰীক্ষিত নাৰায়ণৰ ভাতৃ বলি নাৰায়ণে নিজৰ ৰাজ্য উদ্ধাৰৰ আশাৰে সহায় আৰু আশ্ৰয় বিচাৰি আহোম ৰাজ্যৰ ৰজা প্ৰতাপসিংহৰ শৰণাপন্ন হৈছিল। আহোম ৰজা প্ৰতাপসিংহই বলি নাৰায়ণক ধৰ্মনাৰায়ণ নাম দি দৰঙী ৰজা পাতিলে। স্বৰ্গদেউ প্ৰতাপসিংহই এক ৰাজনৈতিক উদ্দেশ্য লৈ বলি নাৰায়ণক দৰঙৰ ৰজা পাতিছিল। মোগলে কোচ হাজো দখল কৰাৰ পিছতে ক্ৰমে আহোম আৰু মোগলৰ শত্ৰুতা বৃদ্ধি পাইছিল। সেই মোগলসকলে আহোম ৰাজ্য ঢুকি পোৱাৰ আগতে দৰঙৰ বলি নাৰায়ণক প্ৰতিষ্ঠা কৰি মোগলৰ প্ৰত্যক্ষ আক্ৰমণৰ পৰা আহোম ৰাজ্য ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আছিল। বলি নাৰায়ণ ওৰফে ধৰ্মনাৰায়ণে প্ৰতিষ্ঠা কৰা দৰঙী ৰাজ্যৰ দশম ৰজা আছিল ডেকা ৰজা দ্বিতীয় হৰ্ষনাৰায়ণ। দ্বিতীয় হৰ্ষনাৰায়ণৰ বৰপুত্ৰ আছিল ৰাজকুমাৰ কৃষ্ণনাৰায়ণ। ডেকা ৰজা হৰ্ষনাৰায়ণৰ ৰাজত্বকালত নামনি অসম শাসনৰ বাবে আহোম ৰজাই বৰফুকনক দায়িত্ব প্ৰদান কৰিছিল। বৰফুকনৰ দায়িত্বত থকা নামনি অসমৰ বাসিন্দাসকল বৰফুকনৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছিল। আহোম আৰু কামৰূপৰ মানুহৰ মাজত সামাজিক সম্পৰ্ক, আন্তৰিকতা একেবাৰে নাছিল। ইজনে সিজনক সন্দেহৰ চকুৰে চাইছিল। ইফালে মোৱামৰীয়া বিদ্ৰোহে আহোমৰ শাসন ব্যৱস্থাত যথেষ্ট প্ৰভাৱ পেলাইছিল। মোৱামৰীয়া বিদ্ৰোহে আহোম শাসন ব্যৱস্থা দুৰ্বল কৰি তুলিছিল আৰু সেই সুযোগ গ্ৰহণ কৰি দৰঙী ৰজা হৰ্ষনাৰায়ণ দ্বিতীয়ই সসৈন্যে উত্তৰ গুৱাহাটীৰ হিন্দু খোপালৈ আগবাঢ়ি গৈছিল আৰু হিন্দু খোপাত হোৱা যুদ্ধত আহোম সৈন্যৰ হাতত দৰঙী সৈন্যৰ পৰাজয় হয় আৰু দৰঙী ৰজা হৰ্ষনাৰায়ণ দ্বিতীয় ভূটানৰ নামনি অংশলৈ পলাই যায়। পিছত আহোম ৰজাই তেওঁৰ বিশ্বাসী বিষয়া বলাই বৰবৰাৰ অধীনত এদল সৈন্য পঠিয়াই দৰঙী ৰজা হৰ্ষনাৰায়ণ দ্বিতীয়ক ভূটানৰ নামনিৰ কলিয়ানীৰ পৰা ধৰি গুৱাহাটীলৈ আনে আৰু আহোম ৰজা গৌৰীনাথ সিংহই 1790 চনত দৰঙী ৰজাক নচচা শূলত দি হত্যা কৰে। কৃষ্ণনাৰায়ণৰ পিতৃক আহোম ৰজাই হত্যা কৰাৰ সময়ত ৰাজকুমাৰ কৃষ্ণনাৰায়ণৰ বয়স আছিল মাথোন 17 বছৰ। দৰং ৰাজবংশত প্ৰচলিত নিয়ম আছিল ৰজাৰ মৃত্যু হ'লে তেওঁ বৰপুত্ৰই ৰজা হয়। হৰ্ষনাৰায়ণ দ্বিতীয়ৰ মৃত্যুৰ পিছত নিয়মৰ ফালৰ পৰা কৃষ্ণনাৰায়ণ দৰঙৰ ৰজা হ'ব লাগে, কিন্তু তেওঁক বঞ্চিত কৰি বিষ্ণুনাৰায়ণক ৰজা পতা হ'ল। এফালে পিতৃ হত্যা, আনফালে ৰাজসিংহাসনৰ পৰা বঞ্চিত কৰা কাৰ্যত কৃষ্ণনাৰায়ণ বিদ্ৰোহী হৈ উঠে। ডেকাতেজ, তাতে ৰাজকোঁৱৰ, সিংহৰ পোৱালীয়ে হাতীক ভয় নকৰাৰ লেখীয়াকৈ ৰজাৰ সন্তান কৃষ্ণনাৰায়ণে আহোম ৰজা গৌৰীনাথ সিংহলৈ ভয় নকৰি প্ৰতিজ্ঞাবদ্ধ হ'ল, হয় পিতৃ হত্যাৰ প্ৰতিশোধ ল'ব, নহয় নিজৰ শৰীৰ পতন। সেই পণ লৈ নিজৰ কৰ্মৰ দিশে আগবাঢ়িল কৃষ্ণনাৰায়ণ। সেই সময়তে হোৱা আহোম ৰাজ্যৰ কিছু ৰাজনৈতিক পৰিৱৰ্তনে কৃষ্ণনাৰায়ণক সুযোগ আনি দিছিল। আহোমৰ বিদ্ৰোহী সৈন্য মোৱামৰীয়াসকলৰ ভয়ত গৌৰীনাথ সিংহ ভয়ত পলাই আহি গুৱাহাটীত থাকিবলগীয়া হৈছিল। সেই সময়খিনিতে এগৰাকী ধনী ইংৰাজ বণিক ডেনিয়েল ৰুছ আহি ব্যৱসায়িক সূত্ৰে আছিল গোৱালপাৰাত।
যেতিয়া গৌৰীনাথ সিংহ পলাই আহিবলগীয়া হ'ল তেতিয়া কামৰূপৰ দুগৰাকী ব্যৱসায়িক ব্যক্তি ৰৌদ্ৰাই আৰু চন্দাৰায়ে ডেনিয়েল ৰুছক টকা দিবলৈ অস্বীকাৰ কৰিছিল। সুযোগৰ অপেক্ষাত থকা কৃষ্ণনাৰায়ণৰ অভিপ্ৰায় বুজিব পাৰি ডেনিয়েল ৰুছে কৃষ্ণনাৰায়ণক ব্যৱসায়িক অংশীদাৰ কৰি লয় আৰু পুৰণা ব্যৱসায়িক লেনদেন আদায়ৰ বাবে কামৰূপৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ বাবে কৃষ্ণনাৰায়ণক সহায়ৰ আশ্বাস দিয়ে। কৃষ্ণনাৰায়ণৰ সুযোগৰ সৎব্যৱহাৰ কৰি ডেনিয়েল ৰুছৰ জৰিয়তে বংগদেশৰ ৰংপুৰ আৰু কোচবিহাৰৰ পৰা বন্দুকধাৰী বৰকান্দাজ বাহিনী যোগাৰ কৰিছিল। কৃষ্ণনাৰায়ণে পাঞ্জাৱৰ শিখ বুন্দেলখণ্ডৰ হিন্দুস্থানী লোকেৰে গঠিত ৩,০০০ ভাড়াতীয়া বন্দুকধাৰী সৈন্যবাহিনী যোগাৰ কৰি এটি সৈন্যদল গঠন কৰিলে। কৃষ্ণনাৰায়ণে বিশাল সৈন্যবাহিনী যোগাৰ কৰি নিজৰ মনোবল বৃদ্ধি কৰি ১৭৯১ চনত দৰং আৰু আহোম ৰাজ্যৰ এক বিশাল ভূখণ্ডক নিজৰ অধীনস্থ কৰি নিজকে স্বাধীন ৰজা হিচাপে ঘোষণা কৰিলে। এইখিনিতে উল্লেখ কৰিব পাৰি সেই সময়ত আহোমৰ দৰে প্ৰতিষ্ঠিত এটি শক্তিৰ বিৰুদ্ধে অসমৰ কোনো সমসাময়িক ৰজাই বিদ্ৰোহ কৰিবলৈ সাহস গোটাব পৰা নাছিল। একমাত্ৰ দৰঙী ৰাজকোঁৱৰ কৃষ্ণনাৰায়ণ ইয়াৰ ব্যতিক্ৰম আছিল। এই বুৰঞ্জীত অতি বিৰল ঘটনা হিচাপে চিহ্নিত হৈছে। ১৫৬২ চনত তেওঁৰ অগ্ৰজ মহাবীৰ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰি আহোমক পৰাস্ত কৰি গড়গাঁও অধিকাৰ কৰিছিল আৰু চিলাৰায় পৰিণাতি কৃষ্ণনাৰায়ণে পৰৱৰ্তী ২৩০ বছৰ পাছত আহোম ৰাজ্য আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি হাতে কামে আগবাঢ়িছিল। আহোমৰ দখলত থকা গুৱাহাটী অধিকাৰ কৰাৰ মানসিকতাৰে ৰজা কৃষ্ণনাৰায়ণে নিজৰ সৈন্যবাহিনী অশ্বক্লান্তা পাহাৰত ছাউনি পাতি গুৱাহাটী আক্ৰমণৰ পৰিকল্পনা কৰিলে। পুৱতি নিশা ৩ বজাত কৃষ্ণনাৰায়ণৰ সৈন্যবাহিনীয়ে মহাৰাজ গৌৰীনাথ সিংহৰ ছাউনি জ্বলাই দিয়ে। ইপিনে গৌৰীনাথ সিংহই দৰঙী ৰজা কৃষ্ণনাৰায়ণৰ অধীনৰ বৰকান্দাজ বাহিনীৰ অত্যাচাৰত তত নাপাই ইংৰাজৰ সহায়ৰ আশাৰে কৃষ্ণনাথ গোহাঁই, কান্দাহাৰ বৰুৱা, ৰদৰাম আৰু চন্দ্ৰৰাম দৌৰী বৰুৱাক ৰংপুৰৰ কালেক্টৰৰ ওচৰলৈ পঠায়। ব্ৰিটিছ চৰকাৰে পৰিস্থিতিৰ গভীৰতা উপলব্ধি কৰি ১৭৯২ চনত কেপ্টেইন ৱেলছৰ অধীনত ৬০জনকৈ সৈন্য থকা ৬টা কোম্পানী অসমলৈ প্ৰেৰণ কৰে। ১৭৯২ চনৰ ৮ নৱেম্বৰ তাৰিখে গোৱালপাৰাত উপস্থিত হয় আৰু ১৭৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ অশ্বক্লান্তাত আহি হাজিৰ হয়। ১৭৯২ চনৰ ৭ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ সৈন্য আৰু কৃষ্ণনাৰায়ণৰ বৰকান্দাজ বাহিনীৰ মাজত যুদ্ধ হয়। এই যুদ্ধত কৃষ্ণনাৰায়ণৰ সৈন্যবাহিনী পৰাজিত হয়। উইলিয়ামছে ভূটান সীমান্তৰ খাৰিকুচি নামে ঠাইত কৃষ্ণনাৰায়ণৰ সৈতে যুদ্ধ কৰে। যুদ্ধত তেওঁৰ ১০০ মান সৈন্যৰ মৃত্যু হয়। কৃষ্ণনাৰায়ণে বাকী থকা সৈন্যসকলক লৈ উপদেষ্টা হৰদত্তৰ সৈতে ভূটানৰ মাজৰ কিপলিং দুৱাৰৰ কলীয়াপানী নামে ঠাইত আশ্ৰয় লৈ থাকে। ১৭৯৩ চনৰ ২৪ মে তাৰিখে কৃষ্ণনাৰায়ণে হৰদত্ত চৌধুৰীৰ এজন পুত্ৰ আৰু অৱশিষ্ট ৪০০ মান বৰকান্দাজ সৈন্যসহ ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। কৃষ্ণনাৰায়ণে গৌৰীনাথ সিংহৰ আনুগত্য স্বীকাৰ কৰাত দৰঙৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰে। সকলো ৰাইজক একেলগ কৰি সকলো জাতি জনগোষ্ঠীকে একতাৰ দোলেৰে বান্ধি কৃষ্ণনাৰায়ণে সুশাসন প্ৰতিষ্ঠা কৰে। স্বাধীন মনৰ কৃষ্ণনাৰায়ণে দৰঙী কৃষক আৰু ৰাইজৰ ওপৰত থকা ব্ৰিটিছ আৰু আহোম ৰজাৰ কৰকাতল সম্পূৰ্ণৰূপে নোহোৱা কৰে আৰু সকলোকে লৈ সুশাসন প্ৰতিষ্ঠা কৰি সকলোৰে কল্যাণাৰ্থে কাম কৰে। আহোম বিষয়া বিজয় বৰমুৰা গোহাঁয়ে মোৱামৰীয়াসকলৰ লগ লাগি আহোম ৰজাৰ বিৰোধিতা কৰিছিল। আহোম ৰজা কমলেশ্বৰ সিংহই
বিজয় বৰমুৰা গোহাঁইক দমন কৰিবলৈ দৰঙী ৰজা কৃষ্ণনাৰায়ণক দায়িত্ব দিছিল। কিন্তু কৃষ্ণনাৰায়ণে বিজয় বৰমুৰা গোহাঁইৰ বিৰুদ্ধে অস্ত্ৰ ধৰাৰ পৰিৱৰ্তে তেওঁৰ পক্ষত থিয় দিয়াত আহোমৰ লগত প্ৰত্যক্ষ শত্ৰুতা আৰম্ভ হয়। আহোম ৰজাৰ নিৰ্দেশ অমান্য কৰি বিজয় বৰমুৰা গোহাঁইৰ পক্ষলৈ তেওঁক সহায় কৰাৰ অপৰাধত আহোম ৰজা কমলেশ্বৰ সিংহই ১৮০৬ চনত কৃষ্ণনাৰায়ণক পদচ্যুত কৰি সমুদ্ৰনাৰায়ণক ৰজা হিচাপে প্ৰতিষ্ঠা কৰে। এইদৰে স্বাধীন মনৰ প্ৰকৃত দেশপ্ৰেমিক ৰজা কৃষ্ণনাৰায়ণৰ ৰাজত্বৰ অৱসান হৈছিল। ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্ৰ ধৰা প্ৰথমজন অসমীয়া আছিল দৰঙী ৰজা কৃষ্ণনাৰায়ণ। ব্ৰিটিছ বাহিনীৰ আধুনিক বন্দুক বাৰুদলৈ ভয় নকৰি সাহসেৰে যুঁজ দিয়া প্ৰথমজন বৰ অসমৰ অসমীয়া ২০ বছৰীয়া ডেকা দৰঙৰ কোচ ৰজা কৃষ্ণনাৰায়ণ সিংহ। অদমনীয় সাহ আৰু দেশপ্ৰেমৰ জ্বলন্ত নিদৰ্শন দৰঙীৰ কোচ ৰজা কৃষ্ণনাৰায়ণ সিংহ। আমাৰ সকলোৰে নমস্য, সেৱা যাচিছোঁ। এজন স্বাভিমানী স্বাধীন মনৰ বৰ অসমৰ অসমীয়া ৰূপে আজিও জীয়াই আছে, জীয়াই থাকিব দৰঙী ৰজা কৃষ্ণনাৰায়ণ সিংহ প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে।